অসমবাসীৰ বাবে সুখবৰ অসমৰ এক অন্যতম লাভজনক প্ৰতিষ্ঠান নামৰূপৰ অসম পেট্ৰকেমিকেলছ লিমিটেডে আজি সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল 50টা বছৰ কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ কোভিড প্ৰটোকল মানি আজি উদ্যোগটোৱে উদযাপন কৰে সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান উদ্যোগটোৰ অধ্যক্ষ বিকুল ডেকা পৰিচালন সঞ্চালক অতুল চন্দ্ৰ বৰ্মনকে আদি কৰি উদ্যোগটোৰ বিষয়া কৰ্মচাৰী আৰু শুভাকাংক্ষী উপস্থিত থকা এই আৰম্ভণি কাৰ্যসূচীত কেক কাটি শুভাৰম্ভ কৰে কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আৰু আপোনালোক সকলো জানে যে আজিৰ দিনটোতে 1971 চনৰ 15 জুলাই তাৰিখে সেই সময়ৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াই নামৰূপ পেট্ৰকেমিকেলছৰ আধাৰ ৰাখিছিল আৰু আজি 50টা বছৰ সম্পূৰ্ণ হৈছে আৰু এই 50 বছৰ নিশ্চয় এটা ভাল এটা অনুষ্ঠান কৰিব লাগিছিল আমি সোণালী জয়ন্তী হিচাপে কিন্তু কোভিডৰ কাৰণে তেওঁলোকে প্ৰগ্ৰাম কৰিব নোৱাৰিলে কিন্তু অনুষ্টুপীয়াকৈ ইতিমধ্যে 50 বছৰ হোৱাৰ কাৰণে এটা কেক কটা হৈছিল ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল যাৰ উপস্থিতিত উদ্যোগটোৰ তৰফৰ পৰা নামৰূপ সোণালী তিনিআলিত নিৰ্মাণ হ'বলগীয়া এটা ক্লক টাৱাৰৰ আধাৰশিলাও স্থাপন কৰে আৰু 50 বছৰ যেতিয়া হৈছে নিশ্চয় এটা স্মৃতি হিচাপে ইতিমধ্যে নামৰূপ টাউনৰ মাজমজিয়াত এটা ৱাল ক্লক ইতিমধ্যে ক্লক টাৱাৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে এপিএল ফালৰ পৰা মই এপিএলক ধন্যবাদ জনাইছোঁ যে এনেধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে স্যার প্রথম মই আপনার জৰিয়তে আসাম পেট্ৰকেমিকেল লিমিটেডক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপাৰ আসামত এনাৰ্জি সেক্টৰত আৰু এমপ্লয়মেন্ট সেক্টৰত যে খুব এটা ইম্পৰ্টেণ্ট যোগদান আছে এপিএলৰ আৰু মই আশা কৰোঁ যে আগন্তুক সময়ত আৰু এটা সবল ভূমিকা গ্ৰহণ কৰিব এট দ্য সেম টাইম নামৰূপ বিউটিফিকেশ্যন ক্ষেত্ৰত বহুতমান বস্তু কৰিবলগীয়া আছে অলপমান ইম্প্ৰুভ হৈছে আৰু বহুতমান কৰিবলগীয়া আছে তো সেই পৰিকল্পনা ভিত্তিতে আমাৰ এপিএলৰ চেয়াৰমেন শ্ৰী বিকুল ডেকা ডাঙৰীয়াৰ এটা ৰাইজৰ সহযোগত পৰিকল্পনা হাতত লৈছিলে 1.5 বছৰ পৰা আমাৰ লগত ডিছকাশ্যন আৰু পাৰ্চুৱেশ্যন চলি আছিলে যে আমি নামৰূপ এটা ঐতিহাসিক জায়গা ইয়াক কেনেকুৱা এটা আৰু হিষ্টৰিক লেণ্ডমাৰ্ক ইয়াত ক্ৰিয়েট কৰিব পাৰোঁ তো সেই লেণ্ডমাৰ্ক ক্ৰিয়েশ্যন ভিত্তিতে চেয়াৰমেন ডাঙৰীয়া আৰু এপিএলৰ সহযোগত আমি জিলা প্ৰশাসনৰ লগত একলগ হৈ আমি ক্লক টাৱাৰ নিৰ্মাণ কৰিম বুলি এটা প্লেন কৰিছোঁ আৰু সোনকালে কাম ষ্টাৰ্ট হ'ব আৰু মই আশা কৰোঁ যে ইয়াত মনিটৰিং কমিটিও আমি বনাম তো চাৰ্কেল অফিচাৰ থাকিব এপিএলৰ অফিচিয়েলছ থাকিব অলপমান ৰাজহুৱাও ৰাইজৰ পৰাও ৰিপ্ৰেজেণ্টেটিভছবিলাক থাকিব যাতে কামৰ কোৱালিটিটো ভাল হয় সোনকালে হয় আৰু যেনেকুৱা আৰ্কিটেকচাৰ বা ডিজাইন পৰিকল্পনা কৰা হৈছে সেই ভিত্তিতে খুব ধুনীয়াকৈ হয় যাতে নামৰূপ টাউনক যে এটা লেণ্ডমাৰ্ক দিব আমি বিচাৰিছোঁ লেণ্ডমাৰ্ক পায় আৰু ফিউচাৰৰ বাবেও এটা ভাল টুৰিষ্ট স্পট নিচিনা ডেভেলপ হ'ব পাৰে নিউজ ডেস্ক ৰিপোৰ্ট দেশৰ খবৰ অসম